মোৰ অসমবাসীক মোৰ চেনেলৰ পৰা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰি আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যেন। চিত্ৰগুপ্ত, কোৱাচোন তুমি মোক কিয় ইমান দিনে মধ্যলোকৰে পৰা আত্মা দিব পৰা নাই? আৰু মোৰ এই আত্মা যোগান ধৰিব নোৱাৰাৰ কাৰণে আমাৰ ব্ৰহ্মৰে লিখা এই সৃষ্টি আৰু মৃত্যুৰ এই বাণীবোৰ কি বিফলে যাব নেকি? ভাৰততো এতিয়া কমেও নাই কমকেও হাজাৰ হাজাৰ আত্মা তুমি মোক যোগান ধৰিব পাৰিব লাগিছিলে। নমস্কাৰ মহাৰাজ, মই আপোনাক এই কৰোনাৰ ভাইৰাছৰ বিষয়ে কোৱা নাছিলোঁ। আৰু এই কৰোনা ভাইৰাছৰ ফলত ভাৰতত বৰ্তমান লকডাউন চলি আছে। মানে কি ভাৰতত লকডাউন চলি আছে নেকি? ইমান দিনে তুমি মোক কিয় কোৱা নাছিলা? চিত্ৰগুপ্ত, তুমি কোৱাচোন এই লকডাউনৰ মেইন প্ৰধান মানুহজন কোন? এই লকডাউনৰ মূল মানুহজন হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী। তেখেতৰ নাম ক'লে গোটেই বিশ্বত খলকনি সৃষ্টি হয় মহাৰাজ। তেন্তে চিত্ৰগুপ্ত, তুমি মোক তেখেতৰ লগত লগ কৰাই দিব পাৰিবা নেকি? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত লগ কৰি দিব নোৱাৰো। মাৰাটো মোক তুমি সেনেকুৱা কথা কৈছা? কথা পাৰা তুমি জানা নে নাজানা? মই যমৰাজা। এতিয়া নাই কমকেও হাজাৰ 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 মানুহ অকালতেই মৃত্যু হ'ব লাগিছিলে, কিন্তু এই লকডাউনৰ ফলত ভাৰতত দেখোন দিনে দিনে বাইক এক্সিডেণ্ট হওক, গাড়ী এক্সিডেণ্ট হওক নোহোৱা হৈ গৈছে। গতিকে আমি লিখি ৰখা যিবিলাক আমাৰ সৃষ্টি কৰা সেইবিলাক চব দেখোন বিফলে গৈছে। আৰু মোৰ সহ্য কৰিব নোৱাৰোঁ, মই যাবই লাগিব আৰু প্ৰধানমন্ত্ৰীক লগ কৰিবই লাগিব। আপুনি যদি ইমান সেয়ে কৈছে তেন্তে ব'লক আমি মধ্যলোকত গৈ ভাৰতৰ পৰিস্থিতি চাই আহোঁগৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে ক'বলৈ অনুগ্ৰহ কৰি জনাব। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু তলত দিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।